কবিতাৰ শিৰোনাম ইয়াত এখন গাঁও আছিল কবি বীৰেন কোঁৱৰ জানানে বান্ধৈ এই ঠাইতে এখন গাঁও আছিল শাওনৰ পথাৰত জাক জাক ৰোৱনীয়ে সেউজীয়া খাবৰ গুজি উদং পথাৰ শুৱনি কৰা আঘোণৰ পথাৰত সোণালী ধাননিৰে জিলিকি থকা ইয়াত এখন মৰমৰ গাঁও আছিল গাঁওখনৰ মাজেদি বৈ গৈছিল এখনি সৰু নৈ নৈখন আছিল গাঁওবাসীৰ অতিকৈ আপোন নৈখন আছিল মাছমৰীয়াৰ জীৱিকাৰ সম্বল বৰষা যেতিয়া নৈখন পানীৰে উপচি পৰে তেতিয়া প্ৰায় বেলি লহিয়াৰ পৰত এজাক জাকৈয়া গাভৰুৱে ওঠত খিলখিলীয়া হাঁহি লৈ জাকৈ মাৰিবলৈ আহিছিল বুকুত মেথনি মৰা ৰূপহী জাকৰ মাজত লাজুক লাজুক চাৱনিৰে মিচিকিয়া হাঁহিৰে মোলৈ চাই তাই ঠেকেচি ঠেকেচি জাকৈ মাৰিছিল তাই আছিল মোৰ হিয়াৰ লগৰী সুখত এমুঠি হাঁহি দুখত এষাৰি মাত বোলাই প্ৰতিনিতে তাই মোৰ হৃদয়খন জীপাল কৰিছিল এদিন দুৰ্যোগ আহিল গাঁওখনলৈ ভৰ বাৰিষা বলিয়া মানে ৰাইজৰ খেতি পথাৰ গোধন সৰ্বোচ্চ কাঢ়ি নিলে মৰমৰ নৈখন বালি পলসেৰে পোত খালে লাহে লাহে মৃত্যু হল এখন নদীৰ ইয়ালৈ আৰু কোনো দিনেই নাহিল খিলখিলীয়া হাঁহিবোৰ ওঠত লৈ জাকৈয়া গাভৰু যাক সোঁৱৰণি হৈ ৰল গাঁওখন নদীখন আৰু তাই ইয়ালৈ কোনো দিন ফাগুন নাহে নফুলে ৰাঙলী হৈ পলাশ মদাৰ ইয়ালৈ কোনো দিন বহাগ নাহে নফুলে ডালত কপৌ ফুল জানানে বান্ধৈ মোৰ বুকুৰ কুতুম আৰু চেনেহীৰ সুবাস ৰৈ যোৱা ইয়াত এখন গাঁও আছিল Do you feel the